Hi everyone. আজি আপোনালোকক জুবিক চলৰ তৰফৰ পৰা অলপ বেলেগ ধৰণৰ এটা জাগালৈ লৈ যাওঁ বলকচোন চাওক আপোনালোকে ক'ত যাওঁ হেকলৈকে ভিডিঅ'টো চাব হা আৰু এতিয়া মাহী ষ্টুডিঅ'ত বহি ললো অকমান আপোনালোকে দেখিছে চাগে মই দেখলে মাহীয়ে গান বনাই আছিল যোনটো গান আপোনালোকে শুনিলে অলপ আগত সেই গানটো মাহীয়ে নিজে এডিটিং কৰি আছে তে নিজে গাইছে তো আৰু মাহীৰ নামটো মই কৈ দিছো আপোনালোকে কটনা সাগৰ হিচি গানটো যে গাইছিলে যি জুনে গাইছিলে হেয়াই হয় গীতিমণি হাতীবৰুৱা তেওঁ মোৰ মাহী হয় আৰু গাইছিলে এটা এতুলা হুনেৰে মিনা কৰাই কৰাই সেই গানটো তেওঁ বনাইছিলে মানে গাইছিলে সৰি এতিয়া মাহী ষ্টুডিঅ'ত বহি দুজনে লেকচাৰ মাৰিছো আৰু এখিনতে এই ভিডিঅ'টোৰ মাজতে মই আপোনালোকক কওঁ জুনে চাই আছে যদি ইয়াৰে কোনোবাই ভিডিঅ' চাওক কোনোবাই যদি নিজৰ গান বনাব বিচাৰে বা এডিটিং এইবিলাক কৰিব বিচাৰে তো মাহীৰ ষ্টুডিঅ'ত আহি মাহীক কণ্টেক্ট কৰিলে মাহীয়ে কৈ দিব মাহীয়ে এডিটিং মানে অডিঅ' আৰু ভিডিঅ' দুইটা এডিটিং কৰে তেওঁ কৈ থাকে কম্পোজিং মই নিজে কৰো কৈ দিয়ক মাহী মিউজিক কম্পোজিং এভৰিথিং যিকোনো সঙৰ কম্পোজিং মিউজিক কম্পোজ ডিজাইন মিউজিকৰ সব ময়ে কৰো কলো প্লাস ইয়াত মোৰ ওয়েস্টাৰ্ণ পিয়ানো টিউচনো হয় এবিআৰএম লণ্ডন কোনোবাই যদি কৰিব আছে মানে ইচ্ছা আছে তেনেহলে আহিব পাৰে মাহী নম্বৰটো হৈছে 9818649582 মাহীৰ নাম্বাৰটো মই ডেছক্ৰিপশ্যন বক্সত তলত দি দিম আপোনালোকে যদি কোনোবাই জুহাটৰ কোনোবাই শিকিব বিচাৰে বা নিজৰ ল'ৰা ছোৱালীকো শিকাব বিচাৰে তেনেহ'লে মাহীৰ ওচৰত দিব পাৰে বহুত ভাল হয় মাহী ফ্ৰী ফ্ৰেংক হয় একো চিন্তা কৰিব নালাগে আহি মাহীৰ ওচৰত বৰ্তমান অনলাইনে হৈ আছে এতিয়া অনলাইন হৈ আছে বাৰু এতিয়া চিটুৱেশ্যনটোৰ কাৰণে যেতিয়া খোলা যাব মানে তাৰ পাছত আপোনালোকে মাহীক কণ্টেক্ট কৰিব পাৰিব আৰু হে আৰু আমাৰ কেতিয়াবা মাইন্ড ফ্ৰেছ কৰিবলৈ হ'লে আৰু মাহীৰ ইয়াতে আহি যাওঁ আৰু মাহী ষ্টুডিঅ'ত আহি দুইজনীয়ে সোমাই লৈ মস্তি কৰোঁ আমাৰ কাম সেয়াই সেয়াই আৰু গান শুনিলে এনেও দিয়কচোন মানুহৰ মানে চিন্তাবিলাক অকণমান দূৰ হয় ন মাইণ্ডটো ফ্ৰেছ লাগে মানে ভাল লাগে মনটো সেইকাৰণে কেতিয়াবা আহি যাওঁ আৰু ষ্টুডিঅ'ত আৰু ভাবিলোঁ আজি আপোনালোককো দেখাই দিওঁ মাহীৰ ষ্টুডিঅ'টো সেয়াই আপোনালোকে চাওকচোন আৰু মাহীয়ে আৰু অকণমান গান কিবা এটা শুনাই দিব আপোনালোকে শুনক ভাল লাগিছে নে আপোনালোকৰ নিশ্চয় ভাল লাগিছে ন এই গানটো এনেও শুনিবলৈ ভাল লাগে আমি বহি পেলাই দুজনীয়ে শুনি আছোঁ আৰু যদি আপোনালোকৰ ভাল লাগিছে চাই আৰু শুনি গান শুনি নিশ্চয় লাইক এটা কৰি দিব আৰু আমি এনজয় কৰি আছোঁ আপোনালোকেও ভিডিঅ'টো চাব শেষলৈকে শুনকচোন গানটো
কেনেকুৱা পালে শুনি আপোনালোকে বাৰু গানটো নিশ্চয় ভাল পাইছে ন ভাল লাগিছে নিশ্চয় মোৰতো ভাল লাগি গৈছে আৰু মইতো ভালেই পাওঁ আৰু মাহী ষ্টুডিঅ'ত আহি গান শুনি আৰু যদি কোনোবাই মই আকৌ কৈছোঁ যদি কোনোবাই গান শিকিবলৈ বা এইবিলাক মিউজিকৰ কিবা মানে কম্প'জিঙৰ কাৰণে কৰিব বিচাৰে তেতিয়াহ'লে নিশ্চয় আহিব ইয়াত আৰু এই দেখিছে আপোনালোকে মাহী ষ্টুডিঅ' গান গাবও পাৰিব ৰেকৰ্ডো কৰিব পাৰিব এডিটিং ভিডিঅ' এডিটিং চব কৰিব পাৰিব আপোনালোকে আহিব মই ডেছক্ৰিপশ্যন বক্সত মানে ডিটেইলছটো দি দিম মাহীৰ গান শুনি হৈ গ'ল মাহীৰ এডিটিঙৰ কামো শেষ হৈ গ'ল ওলাই আহিলোঁ ষ্টুডিঅ'ৰ পৰা এতিয়া বাহিৰত বহি আছোঁ চাহ তাহ খাই ল'লোঁ দুজনীয়ে কথা পাতিলোঁ অলপ দেৰি তাৰপিছত সেয়াই আৰু দুজনীয়ে বহি অকণমান গপচপ কৰিলোঁ আমি দুজনী মাহীয়ে মই বহি লৈ আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট বক্সত জনাব আৰু যদি ভাল পালে লাইক কৰি দিব আৰু আমাৰ চেনেল জুবিক্স ৱৰ্ল্ড যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু মই মাহীৰ ডেছক্ৰিপশ্যন বক্সত মাহীৰ ডিটেইলছটো মই দি দিম আৰু যদি কোনোবাই শিকিব বিচাৰে তেতিয়া চাই লৈ মাহীক কণ্টেক্ট কৰিব পাৰিব সেয়াই আৰু সকলোকে ভিডিঅ'টো চোৱাৰ কাৰণে মই সকলোকে ধন্যবাদ জনাইছোঁ